এতিয়া মই গৈ আছো ট্ৰেইনত আৰু ট্ৰেইনত আপোনালোকে সকলোৱে জানে স্লিপাৰ ক্লাছ থাকে তাৰপিছতে 2 টায়াৰ থাকে 3 টায়াৰ থাকে আৰু ইয়াৰ উপৰিও ফাৰ্ষ্ট ক্লাছ বুলিও এটা ডবা থাকে তো আজি মই ফাৰ্ষ্ট ক্লাছ কেনেকুৱা হয় আপোনালোকক তাকে দেখুৱাও বুলি ভাবিছো ক্লাছ হলে এনেকে এটা কৰিডৰ থাকে এই গোটেইটো বুগিটো ফাৰ্ষ্ট ক্লাছ হয় তো এনেকে থাকে এটা এনেকে কৰিডৰ আছে আৰু এইবিলাক এটা এটা ৰুম ঘৰত যেনেকে আমাৰ এটা এটা ৰুম থাকে এইটো এটা ৰুম এইটো এটা ৰুম দিছে না দৰ্জাবিলাক বন্ধ কৰি থোৱা আছে আৰু আমাৰ ৰুমটো হল এইটো দেখাও ৰব আপোনালোকক এই দেখিছেনে দৰ্জা আছে দুটা সিট থকা হয় কিছুমানত 4টাও থাকে কিন্তু আমি যিখন ট্ৰেইনত আছো সেইখনত দুটা আছে এইটো এটা ওপৰৰ সিটটো আৰু দিছে না ইয়া আমাৰ বস্তু ইয়াত এনেকে পেলাই থৈছো আৰু এইবিলাক গাৰু চাৰু দিয়া আছে এতিয়ালৈকে একো কৰা হোৱা নাই আৰু এইফালে এইটো তলৰটো আৰু ওপৰলৈ উঠিবলৈ ইয়াত চিৰিও দিয়া আছে দিছে নাই এইফালে ডাষ্টবিনো দিয়া আছে আৰু এইফালে মিৰৰো দিয়া আছে দিছে নাই চুলি তুলি আছুইবলৈ মুখত ক্ৰীম লগাবলৈ ষ্টাইল মাৰিবলৈ একো দিগদাৰ নাই এইখন হল মিৰৰ এতিয়া বন্ধ কৰি দিওঁ দৰ্জাখন বন্ধ আৰু দিছে না পৰ্দা চৰ্দা দিয়া পৰ্দা বন্ধ কৰি দিওঁ